हेलो फ्रेंड्स हालতে কৰা এটা নতুন ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো তো আপোনালোকে থাম্বনেইলত নিশ্চয় দেখিছে যে পাসওয়ার্ড নোহোৱাকৈ ওয়াইফাই কানেক্ট কৰিব পাৰি তো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক পাসওয়ার্ড নোহোৱাকৈ কেনেকৈ ওয়াইফাইটো কানেক্ট কৰিব পাৰিব এই বিষয়ে ক'ম তো এইটো কোনো ধৰণৰ হ্যাকিংৰ ভিডিঅ' নহয় ইয়াতে মই আপোনালোকক হ্যাকিং শিকাও তো চাওক যদি আপোনালোকৰ জিঅ'ফাই আছে বা ৰাউটাৰ আছে বা এনেকুৱা ওয়াইফাই ডিভাইস আছে তেতিয়াহ'লে তাতে আপোনালোকে লক্ষ্য কৰিব যে এটা WPS ৰ সুইচ থাকে আৰু আপোনাৰ মোবাইলত তাতে ওয়াইফাই সেটিংছত চালেও পাব তাতে এটা WPS ৰ অপচন পাব তো এই WPS টো কি এই WPS টোৰ সহায়তে আপোনালোকে পাসওয়ার্ড নোহোৱাকৈ আপোনাৰ ওয়াইফাইটো পাসওয়ার্ড নোহোৱাকৈ কানেক্ট কৰিব পাৰিব তো যদি আপোনালোকে এইটো বিষয়ে জানিব বিচাৰে তেনেহলে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি আপোনালোকে অনলাইন কেনেকৈ পইচা ইনকাম কৰিব পাৰি আৰু জিঅ'ৰ নতুন ৰিচাৰ্জ অফাৰৰ বিষয়ে যদি জানিব বিচাৰে মোৰ আগৰ ভিডিঅ'বোৰ চাব পাৰে ওপৰত আপোনালোকে আই বটনতো ভিডিঅ'বোৰ পাই যাব আৰু তলত ডেসক্ৰিপচনতো ভিডিঅ'বোৰৰ লিংক পাই যাব তো फ्रेंड्स प्रथमते আপোনালোকৰ জিঅ'ফাই বা ৰাউটাৰ জিএসএ অন কৰি ল'ব অন কৰাৰ পিছত আপোনালোকৰ ইয়াতে মোবাইলৰ ওয়াইফাই সেটিংছত গলে তাতে আপোনালোকে জিঅ'ফাই ক্লিক কৰিলে ইয়াতে চাব পাৰে যে আপোনালোকক কানেক্ট কৰিব লগা হলে প্ৰথমতে পাসওয়ার্ডটো খুদিব তো পাসওয়ার্ড নকৈ কানেক্ট কৰিব লাগিলে আপোনালোকে জিঅ'ফাইটোত কাষত এটা সৰু WPS ৰ সুইচ পাব জিঅ'ফাই হক বা ৰাউটাৰ সবতে WPS ৰ সুইচ থাকে তো সেই সুইচটো আপোনালোকে কেই সেকেন্ড মানৰ কাৰণে টিপি দিব তাৰ পিছত আপোনালোকে পুনৰ সেই মোবাইলৰ ওয়াইফাই সেটিংছত যাব আৰু তাতে ৰাইট সাইডে ওপৰত এটা মোৰ বুলি অপচন পাব ইয়াতে মোৰ বুলি আছে আপোনাৰ মোবাইলত হয়তো তিনিটা ডট থাকিব পাৰে বা এটা লাইন থাকিব পাৰে এনেকুৱাকৈ বেলেগ বেলেগ মোবাইলত বেলেগ বেলেগ অপচন থাকে তো তাৰ পিছত আপোনালোকে ইয়াতে হেইটো ক্লিক কৰাৰ পিছত বহুত কেইটা অপচন পাব তাতে এটা WPS পুশ বটন বুলি এটা অপচন আছে হেইটোত ক্লিক কৰি দিব হেইটো ক্লিক কৰাৰ পিছত ইয়াতে অলপ সময় লোডিং হ'ব তো লোডিং হোৱাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰে WPS কমপ্লিট বুলি আহি গৈছে কানেক্টেড টু ওয়াইফাই নেটৱৰ্ক জিঅ'ফাই 3 বুলি আহি গৈছে অৰ্থাৎ পাসওয়ার্ড নোহোৱাকৈ জিঅ'ফাইটো কানেক্ট হৈ গৈছে আৰু আপোনালোকে ইয়াতে জিঅ'ফাইটো চাব পাৰে যেটো কানেকচনৰ যেটো সিম্বল থাকে হেটো হেউজিয়া হৈ গৈছে এনেকৈ আপোনালোকে WPS ৰ সহায়তে পাসওয়ার্ড নোহোৱাকৈ জিঅ'ফাই বা ৰাউটাৰ এনেকুৱা ডিভাইচবোৰ আপোনালোকে আপোনাৰ মোবাইলত কানেক্ট কৰিব পাৰিব আৰু কিছুমানৰ মোবাইলত WPS ৰ অপচনটোৱে নাথাকে বেছি ভাগৰে থাকে কিছুমানৰ নাথাকে তেওঁলোকে এই জিকটোৰ দ্বাৰা কানেক্ট কৰিব নোৱাৰিব ভিডিঅ'টো ভাল লাগিছে যদি তলত শেয়াৰৰ অপচন আছে হেটো শেয়াৰত ক্লিক কৰি আপোনালোকে নিশ্চয় মোৰ এই ভিডিঅ'টো বেলেগলৈ শেয়াৰ কৰি দিব তো फ्रेंड्स ভিডিঅ'টো কেনে লাগিল জনাব মোক কমেন্ট বক্সত আৰু যদি ভাল লাগিছে তেনে লাইক কৰিবই আৰু যদি আপোনালোকে নতুনকৈ আছে মোৰ চেনেলত তেনেহলে ভিডিঅ'টোৰ তলত এটা ৰঙা ৰঙৰ সাবস্ক্ৰাইব বটন আছে হেটো ক্লিক কৰি দিব তাৰ কাষত এটা বেল আইকনো আছে হেটো ক্লিক কৰি দিব এইখিনি নকৰাকৈ নাযাব তো আজিলৈ এইখিনি নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ জয় অসম।